মই বিদিশা আৰু আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল বিদিশাছ লাইফ এণ্ড ভ্লগ। চ' হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। আৰু আজি হ'ল হোলী, ৰঙৰ উৎসৱ ফাকুৱাৰ আপোনালোক সকলোলৈ আন্তৰিক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হোলীৰ ৰঙে সকলোৰে জীৱনবোৰ ৰঙীন কৰি তোলক, কালাৰফুল হওক সকলোৰে জীৱনবিলাক। আৰু আজি হোলী যিহেতু হোলী খেলিম বুলি ভাবিছোঁ আৰু এতিয়া উঠিলোঁ, গা পা ধুলোঁ আৰু হোলী খেলিম আৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাম। আৰু যিহেতু দেউল উৎসৱ পতা হয় হোলীত, আৰু মন্দিৰলৈও যাম আৰু আপোনালোকক দেউলৰ পৰিৱেশ দেখুৱাম। ইয়াৰে হোলীৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম, মোৰ লগত ভিডিঅ'টো চাই যাব। এতিয়া ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' ব'লক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। ফুড দেখাই আছি তক ফুড দেখাই আছি এগুলা মামি দিছি সেউজীয়া কালার Happy Oli. Nego heri bengunia hola. Happy Oli hola siroma. হোলী গাইজ, তামাম হোলী চলি আছে। চব একদম কালাৰফুল হয়, একদম পুৰা অৱস্থা নাই। হোলী মানে ফূৰ্তি হয়নে নহয় গাইজ? বিয়া হলো বুলি ভাবছি নেকি গাইজ? বিয়া হোৱা নাই দক, হোলীৰ সেন্দুৰ। রেড কালার দিন আমার লই দিবা পারি দাও না কি চিন্তা নালগে নালগে। চবতছে ফেভাৰিট ফেষ্টিভেল হোলী, একদম কালাৰফুল চাৰিওফালে। এটা কেন হোলী খেলি অৱস্থা নাই, একদম কিবা কিবা দেখা গৈছে। মাথাত চাওকচোন, সেন্দুৰ দিয়াৰ নিচিনা হৈছে। আমাৰ এইটো ভূত আছে, ভূত কলা ভূত অৱস্থা আছোন গাইড। হোলীৰ দোকান দিছোঁ আমি এতিয়া।
দিনত ঠিকছে হোলী খেলিলোঁ আৰু এতিয়া আমাৰ ওচৰৰ মন্দিৰত আহিছোঁ দেউল উৎসৱ চাবৰ কাৰণে। দেউল ইয়াত পতা হৈছে আৰু এয়া চাওক আপোনালোকক মই দেউলৰ পৰিৱেশ দেখুৱাওঁ ব'লক এতিয়া। ओम सर्वस्य सर्वशक्ति समन्वितं धर्मोत्तम राष्ट्रं হেল্ল' এভৰিৱান, দিনটো হোলী বুলি পূৰা হোলী চলি খেলিলোঁ আমি আৰু মুখৰ পৰা দাগ নাযায় কিবাকৈ কষ্ট কৰি দাগ চাগ খেদাই কিনে কি ক'ম আৰু বহুত সময় দাগ লাগি আছিল। কষ্টৰ মূৰত দাগ চাগ গ'ল আৰু মুখৰ পৰাই, এতিয়া নাই বাৰু ঠিকে আছে। আৰু হোলী আমি খেলিলোঁ, মজা লাগিল আৰু আপোনালোকেও এনজয় কৰিছে হোলীত সকলোৱে। হোলীটো সকলোৰে প্ৰিয় উৎসৱ বুলি ভাবোঁ মই, যিহেতু ৰঙৰ উৎসৱ হয়। সকলোৰে জীৱনবোৰ ৰঙীন কৰি তোলক হোলীয়ে। আৰু আপোনালোক সকলোৱে জানে, মানে বৰপেটা যোনসকল হয় তেওঁলোকে ভালকৈ জানে, বৰপেটাৰ হোলীৰ এটা স্পেচিয়েলিটি আছে ৰঙা ডিমা আৰু আলু ভাজা। আৰু বৰপেটাৰ হোলীত যাব যিহেতু বহুত বেছি মন যোৱাৰ কাৰণে ভিডিঅ'বিলাক চাই থাকোঁ। আৰু তাতে লগৰো আছে, মাতে যদিও যাব যোৱা হোৱা নাই এতিয়ালৈকে। আৰু যিহেতু ফুকন পাঠকৰ চেনেলতো দেখিছোঁ, ফুকন দাদাৰ চেনেলত দেখিছোঁ ৰঙা ডিমা আৰু আলু স্পেচিয়েলিটিটো বৰপেটাৰ। চ' আমাৰ খাব মন গ'ল, যিহেতু বৰপেটা যোৱা হোৱা নাই, ভাবিলোঁ কি ঘৰতে বনাওঁ ৰঙা ডিমা আৰু আলু ভাজি। চ' আমি এতিয়া বনাম আৰু ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই থাকিম। আমিও যদিও বৰপেটাত যোৱা নাই, ঘৰৰ পৰা বৰপেটাৰ হোলীৰ ফিলটো ল'ব বিচাৰিছোঁ। চ' গাইজ ব'লক এতিয়া ৰঙা ডিমা বনাওঁ, যদিও বৰপেটাৰ নিচিনা নহ'ব, কাৰণ বৰপেটাত নাজানো কেনেকৈ বনায়। আমি আমাৰ ষ্টাইলত বনাম আৰু আপোনালোকক দেখাম। হোলীৰ এটা বস্তু মানে ভাল লাগে যিহেতু দেখি থাকোঁ, চ' মন গ'ল। চ' ব'লক। ইয়াৰ ৰঙা ডিমা ইমানো ৰঙা হোৱা নাই বাৰু, আমাৰ বৰপেটাৰ নিচিনা নহয় দিয়কচোন। আমাৰ এনেই আৰু নৰ্মেল ষ্টাইলত ঘৰত যেনেকৈ ভাজে সেনেকুৱাকৈ ভাজা হৈছে। আৰু আলুটো ভাজি আছোঁ, দেখাই আছোঁ আপোনালোকক। এয়া আলু ভাজা আৰু এয়া ৰঙা ডিমা। আমার কার্যালয়ের দুর্যোগের কথা হয়েছে মূল্য 50 টাকা।
ভালেই গ'ল আশা কৰিছোঁ আপোনালোকৰো হোলীৰ দিনটো ভালেই গ'ল চ' এয়াই আছিল আজি ভিডিঅ'টো যদি মোৰ লগত ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপুনি যদি আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন সোনকালে পাব আৰু হোলীৰ দিনটো কি কৰিলোঁ ক'ত গ'লোঁ আৰু দেউল উৎসৱতো গ'লোঁ তাৰো পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ চ' মোৰ লগত ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম চ' ঠিক আছে তেনেহ'লে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই টেক কেয়াৰ